শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বৃহৎ ইজতেমাৰ আয়োজন। অহা 14, 15 আৰু 16 ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত ইজতেমাৰ আয়োজন। ঢেকিয়াজুলিৰ আলিচিঙাত এই ইজতেমাৰ আয়োজন। ঢেকিয়াজুলিত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ইজতেমা আয়োজনৰ ব্যাপক প্ৰস্তুতিৰ সবিশেষ জানিবলৈ উপস্থিত হয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলাম। ইছলাম ধৰ্মৰ এই ইজতেমা শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, সমাজ সংস্কাৰৰ ইজতেমা। বিশ্ব শান্তি আৰু পাপ মোচনৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকল একেলগ হৈ আল্লাহৰ ওচৰত কৰিব দোৱা। সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে। আসসালামু আলাইকুম। অহা ইংৰাজী 14, 15 আৰু 16 তাৰিখ 14, 15 আৰু 16 ফেব্ৰুৱাৰী তাৰিখে ইনশাল্লাহ এই আমাৰ যি ইজতেমা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিঙাৰ পলাশবস্তি জয়নগৰ অঞ্চলত ইয়াত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ইজতেমাৰ আয়োজন কৰা হৈছে আৰু ইনশাল্লাহ আমি আশা কৰিছোঁ ইয়াত লাখ লাখ লোকৰ সমাগম হ'ব। সকলো ৰাইজ ওলাই আহিছে আজি প্ৰায় বহুত দিন ধৰি আৰু অনাগত দিনলৈকে নিজ ইচ্ছাৰে শ্ৰমদান কৰি আছে। কোনো কাকো হাজিৰা দিব লগা হোৱা নাই, খুৱাব লগা হোৱা নাই, নিজ ইচ্ছাৰে আহিছে আৰু ক'ৰ পৰা খোৱা আহিছে, ক'ৰ পৰা বাঁহ আহিছে আমি কোনেও নাজানো। আল্লাহৰ ইচ্ছা আহি আছে, আপোনালোকে ট্ৰাক আহি আছে। তো আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক আমি অনুৰোধ জনাম আপোনালোকেও আহক। আৰু এই ইজতেমাৰ মূল উদ্দেশ্য এইটোৱেই যে বিশ্বৰ ভাতৃত্ববোধ গঢ়ি তোলা, শান্তি, সম্প্ৰীতি, সদ্ভাৱ গঢ়ি তোলা, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলাপ্ৰীতি গঢ়ি তোলাৰ লগতে কেনেকৈ আমি আমাৰ সমাজখনক সংস্কাৰ কৰিব পাৰি, বেয়া কামবোৰ আমি পৰিহাৰ কৰি আমি আল্লাহৰ ৰাস্তাত, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰাস্তাত আমি কেনেকৈ কাম কৰিব পাৰি সেই বিষয়ে আলোচনা হ'ব আৰু দোৱা হ'ব। বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব, বিশ্ব প্ৰেমৰ কাৰণে দোৱা হ'ব। গতিকে সকলোকে আহ্বান জনাইছোঁ আপোনালোকে আহিব লাগে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা সদৌতি ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে সদলবলৈ ওলাই আহক। এই ইজতেমাখন আমি সকলোৱে মিলি আমি কেনেকৈ সফল কৰিব পাৰি, সফল ৰূপায়ণ কৰিব পাৰি, এই অঞ্চলৰ হিন্দু, মুছলমান, জৈন সকলো লোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি শান্তিপূৰ্ণভাৱে এই ইজতেমা আমি সফল কৰি তুলিব লাগে।